অসীমত যাৰ হেৰাল সীমা প্ৰথম অধ্যায় দৃশ্যপট। মনত পৰিছে 4 দিনৰ দিনা আবেলি নিজৰ কোঠাত মনে মনে বহি একেবোৰেই ভাবি আছিলোঁ। হঠাৎ অনুভৱ কৰিলোঁ কোঠালৈ কোনোবা এজন লাহে লাহে সোমাই আহিছে। ভৰি খোজৰ ক্ষীণ শব্দটো মোৰ অচিনাকি। বুজিলোঁ কোন সেয়া, কিন্তু ঘূৰি চাবৰ সাৰ নহ'ল। কিতাপ এখন মিছাতে মেলি ল'লোঁ। যোৱা 4 দিনৰ ব্যৱহাৰৰ কথা মনত পৰি এই প্ৰথম অলপ লাজ লাগিল, অলপ বিৰক্তও হ'লোঁ। ভাবিছিলোঁ মোৰ আহ্বান নাপালে মায়া উভতি যাব, কিন্তু নগ'ল। বৰঞ্চ আহি মোৰ চকীৰ পাছফালে থিয় দিলেহি, আৰু বহি থাকিলেও বেয়া দেখি থিয় দিব লগা হ'ল। কিন্তু কি কৰিম ভবাৰ আগতেই দেখিলোঁ মায়ে হাতৰ সৰু ৰূপৰ বঁটাটো মোৰ টেবুলৰ ওপৰত থলে। বোধ কৰোঁ তাত মছলা আছে। তৎক্ষণাত ঠিক কৰিব নোৱাৰিলোঁ। প্ৰথমে মছলাই খাম নে ঘূৰি মায়াৰ মুখলৈ চাম। হঠাৎ এবাৰ ডয়াৰত থকা মোৰ সৰু সংসাৰখনৰ চাবিকোছা চকুত পৰাত হাতত তুলি ল'লোঁ। মায়াৰ মুখলৈ নোচোৱাকৈয়ে তাক আগবঢ়াই দি ইণ্টাৰভিউটো সোনকালে শেষ কৰি দিবলৈ ব্যৱসায়িক সুৰত কৈ পেলালোঁ। সংসাৰ সমুদ্ৰত চলাবলৈ লোৱা সৰু নাওখনৰ বঠাবাত গুৰিতেই ধৰে নে আগতেই ধৰে মোৰ একো ধাৰণা নাই। মই নাজানো আৰু জানিবৰ আগ্ৰহো নাই। সদায় থকা এই ঘৰখনৰ বিষয়ে সাধাৰণ জ্ঞানকণ মনত পেলাই ইয়াকে ক'ব পাৰোঁ যে তাত সোণৰ পাহাৰো নাই, ৰূপৰ পাহাৰো নাই। অৱশ্যে একেবাৰে মৰুভূমিও নহয়। পেৰা পেটাৰী আলমাৰী চিন্দুক তলে ওপৰে ক'ত কি আছে সেইবোৰৰ সৈতে সাক্ষাৎ পৰিচয় মোৰ আজিলৈ হোৱা নাই। নহ'ব লগা হ'লেই সুখী হ'ম। তাৰ চাবিবোৰ সদায় মোৰ টেবুলে টেবুলে ঘূৰি ফুৰে যদিও কোনোদিনে ব্যৱহাৰ কৰি চোৱা নাই। কিহৰ কোনটো চাবি বাছি উলিয়াবলৈ বোধ কৰোঁ মোতকৈ তোমাৰে কম সময় লাগিব। সেই আশাতে তোমাৰ বস্তু তোমাকেই গতালোঁ। ইমান দিন নামত মোৰ আছিল যদিও আজিৰ পৰা আৰু মোৰ নহয়। মই নিবিচাৰোঁ। গুপ্ত ঐশ্বৰ্যও যদি কিবা থাকে মই কেতিয়াও দাবী নকৰোঁ। মুঠতে এই চাবিকোছা ভুলতো আৰু মোৰ ওচৰলৈ নাহিলেই মই নিশ্চিন্ত হ'ম, ভাৰমুক্ত হ'ম। নিঃশব্দে নিসংকোচে চাবিকোছা মায়ে মোৰ হাতৰ পৰা তুলি ল'লে। লক্ষ্য কৰি দেখিলোঁ হাতৰ আঙুলিকেইটা কিন্তু অলপো নকঁপিল। তাৰ বৰণটো চকুত পৰাত মুখলৈ চাবৰ লোভ হ'ল। মায়াক আচৰিত কৰি হঠাৎ ঘূৰি মায়াৰ মুখলৈ চালোঁ। স্বাভাৱিক গাম্ভীৰ্যৰে ভৰা কোমল এখন মুখ। মায়ে স্পষ্টকৈ মোৰ চকুলৈ চাইছে। মোৰ সন্মুখত থিয় দিয়া ভংগীমাটোত, ব্যৱহাৰত মোৰ হাতৰ পৰা চাবিকোছা তুলি লওঁতে নছোৱালীৰ অনাৱশ্যক লাজ জড়তা সংকোচৰ পৰা মায়া সম্পূৰ্ণ মুক্ত। অথচ সামান্যতম চঞ্চলতাও নাই। মনে মনে স্বীকাৰ কৰিলোঁ, মায়াৰ মাজত অসাধাৰণ কিবা এটা নিশ্চয় আছে। মনৰ শক্তিও আছে। বিপদৰ ভয়ত মোৰ দৰে পলাই ফুৰা স্বভাৱ মায়াৰ দেখিছোঁ নাই।